নিজৰ কাৰণে এটা ঐতিহাসিক দিন। আচলতে স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আজি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰঙানদীবাসীলৈ যি উপহাৰ প্ৰদান কৰিছে, এইটো আমাৰ কাৰণে আহিবলগীয়া যুগ যুগান্তৰ কাৰণে আমাৰ কাৰণে ঐতিহাসিক দিন হিচাপে সদায় চিৰস্মৰণীয় হৈ ৰ'ব। কাৰণ আমি ৰঙানদী বিধানসভা সমষ্টি, নৱগঠিত ৰঙানদী বিধানসভা সমষ্টি, এই অঞ্চলসমূহ পূৰ্বতো আমি যথেষ্ট পিছ পৰি আছিলোঁ। আমাৰ বিভিন্ন ধৰণৰ আমাৰ ইয়াতে অন্তৰ্গাঁথনি নাছিলে, আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ কাৰণে কোনো ব্যৱস্থা নাছিলে, আমাৰ শিক্ষা অনুষ্ঠান নাছিলে বহুত ভাল। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত যেতিয়া ৰঙানদীলৈ আহিছিলে, মোৰ প্ৰচাৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে আহি কৈছিলে যে আমি বিয়াত বিজেপি জিকি অহাৰ পাছতে ৰঙানদীক আমি সমৰ জিলাৰ মৰ্যাদা প্ৰদান কৰিম কৈছিলে, আৰু লগে লগে ৰঙানদীক অসমৰ 10টা উন্নত সমষ্টিৰ লগত ফেৰ মাৰিব পৰাকৈ তৈয়াৰ কৰিম বুলি কৈছিলে। আজি আপোনালোকে দেখিছে যে আজি আমাৰ বিধানসভা নিৰ্বাচন হোৱা আজি প্ৰায় 4টা মাহ পাৰ হৈছে। এই 4টা মাহৰ প্ৰথম স্বাধীনতা দিৱসটোতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ৰঙানদীক সম জিলাৰ মৰ্যাদা প্ৰদান কৰি প্ৰত্যেকগৰাকী ৰঙানদীবাসী ৰাইজলৈ যি সন্মান প্ৰদান কৰিলে, আমি অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে, ৰঙানদীবাসীৰ পুত্ৰ হিচাপে, ৰঙানদীবাসীৰ বিধায়ক হিচাপে মই আমাৰ সমগ্ৰ ৰাইজৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে তেখেতে আমাক কিছু সময় আগতে ফোনো কৰিছিলে যে ৰাইজক আমাৰ তেওঁৰ হৈ পিনি মই ৰাইজক ধন্যবাদ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত এই সম জিলাৰ জৰিয়তে যিটো আমি আগতে গোটেই প্ৰশাসনিক ব্যৱস্থাটোৰ কাৰণে আমি লখিমপুৰলৈ যাব লাগিছিল, আমি বিপুৰলৈ যাব লাগিছিল, এতিয়াৰে পৰা আমি 1-2 মাহৰ ভিতৰতে আমাৰ সম জিলা কাৰ্য আয়ুক্ত ইয়াতে হ'ব। আমি এতিয়া সদ্যহতে আমি অস্থায়ীভাৱে আমি লালুক আইবিৰ পৰা আমি আৰম্ভ কৰিম, আৰু ইয়াৰ পিছত আমি স্থায়ী এটা ইণ্টিগ্ৰেটেড আয়ুক্ত কাৰ্যালয়, য'ত সকলো বিভাগৰ এটা জেগাতেই যাতে সমষ্টিবাসী ৰাইজে পাব, তেনেকুৱা এটা অফিচৰ ব্যৱস্থা কৰি মই ভাবোঁ ই ৰঙানদীবাসী ৰাইজৰ কাৰণে আটাইতকৈ ডাঙৰ উপহাৰ এই স্বাধীনতা দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই